এভৰিৱান স্বাগতম জনাইছো মোৰ এটা নতুন ভিডিঅ'লৈ আৰু আজি আপোনালোকৰ আগত লৈ আনিছো যেটো ডেটৰ কাৰণে আমি ইমান দিন অপেক্ষা কৰি আছিলো আৰু সেই ডেট ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এনাউন্স কৰা হ'ল আৰু যেটোৰ কাৰণে মানে আসাম পুলিচ এডিআৰিৰ কাৰণে যেটো আমি ৱেট কৰি আছিলো আৰু সেই দিন ইতিমধ্যে ঘোষণা কৰা হ'ল আৰু সেই ইণ্টাৰভিউসমূহ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব আপোনালোকে নিজ চকুৰে আৰু নিজ কাণেৰে এবাৰ শুনি লওক আৰু এবাৰ চাই লওক আপোনালোকক মই সেই ভিডিঅ'টো আপোনালোকক প্লে কৰি দেখুৱাই দিছোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে চাই লওক এডিআৰি আসাম ডিৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন যাক আমি চমুকৈ এডিআৰি বুলি কওঁ এডিআৰিৰ গ্ৰেড 3 পোষ্টসমূহৰ পৰীক্ষা 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব আৰু আজি আমি সিদ্ধান্ত ললো যে অহা 3 অক্টোবৰৰ পৰা পুলিচৰ ফিজিক্যাল টেষ্টসমূহ আৰম্ভ হ'ব মই আকৌ এবাৰ কৈছো যে গ্ৰেড 3 পোষ্টসমূহৰ বাবে ইণ্টাৰভিউ 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব এই পৰীক্ষা এবাৰ লোকসেৱা আয়োগে পতা পৰীক্ষাৰ আৰ্হিত হ'ব প্ৰথমতে প্ৰিলিমিনাৰী পৰীক্ষা হ'ব তাৰ পিছত মেইনছ হ'ব আৰু মেইনছৰ পিছত আমি ভাইভা প্ৰক্ৰিয়াৰ মাজেৰে আমি সমগ্ৰ ইণ্টাৰভিউ প্ৰক্ৰিয়াটো সমাপ্ত কৰিম